হেল্ল', গুড ইভিনিং এভৰিৱান। আকৌ এখন নতুন থালি লৈ বহুত দিনৰ মূৰত এয়া এইফালে ঠিক কৰি লৈছোঁ ধুনীয়াকৈ নৰসিংহ পাত 3টা দি সজাবলৈ, আৰু লগত আছে উখোৱা চাউলৰ ভাত। আৰু বনাইছিলোঁ থালিখন ব্ৰইলাৰ মাংসৰ লগত দিছিলোঁ নৰসিংহৰ পাত আৰু মান ধনিয়া পাতৰ পেষ্ট। নৰসিংহ আৰু মান ধনিয়া পাত কাৰ কাৰ ভাল লাগে জনাব দেই। এইফালে বেছি বৰ জুলীয়াও কৰা নাই, বৰ ড্ৰাইও কৰা নাই, এনেকৈ কিন্তু খাই মোৰ ভাল লাগে। আপোনালোকৰ কেনেকৈ ভাল লাগে কমেণ্ট কৰি জনাব। লগত বনাইছিলোঁ আৰু চাটনি একেই, নৰসিংহ পাত আৰু মান ধনিয়া পেষ্ট দিয়ে বনাইছিলোঁ। ভিডিঅ'বোৰ দিয়া অলপ লেট হৈছে, কিন্তু হ'লেও আপোনালোকে কেনেকুৱা লাগিলে চাই, মোৰ থালিবোৰ চাই কেনেকুৱা পায়, লাইক এটা কমেণ্ট এটা কৰি যাব। লগতে নতুন যিসকলে মোৰ চেনেলটো চাইছে সেইসকলে ছাবস্ক্ৰাইব কৰি যাব। আজিলৈ ইমানেই। থালিখন কেনেকুৱা লাগিছে জনাব। থেংক ইউ।